Hello guys, welcome to our YouTube channel. আজি আমি গৈ আছো আৰু এটা প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশত আপোনালোকে চাওকচোন আমাৰ ভিডিঅ'ৰ জৰিয়তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো সময় হল তেল ভৰোৱা বাইকত তেল নহলে কেনেকৈ যাম আমি ন সো ফাৰ্ষ্ট অফ অল আমি বাইকত তেলটো ভৰাই লওঁ এয়া আমি তেল ডিপু পাই গ'লো তেল ভৰোৱা হৈ গ'ল আমি এতিয়া ৰখিম আমাৰ লগৰকেইটালৈ So friends, আজি গৈ আছো আমি চম্পাৱতী কুণ্ড আপোনালোকে আমাৰ লগত গৈ থাকক এতিয়া ব্লগৰ জৰিয়তে রাস্তা ইমান বেয়া বাপৰে ৰাস্তা বেয়া কিন্তু ভিউ মজা চাওক ইমান ধুনীয়া এইপিনে দেখিছে ইয়াত কি ধুনীয়া বগলী উৰি গৈ আছে মজা ভিউ একদম ধুনীয়া 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 ৰাস্তা বেয়া হ'ব পাৰে মানিছোঁ কিন্তু ইয়াৰ যোনটো প্ৰাকৃতিক সৌন্দৰ্য ন প্ৰাকৃতিক সৌন্দৰ্যটো মানিবলগীয়া একদম পাই গ'লোহি চাহৰ বাগান ইমান ধুনীয়া ভিউ আপোনালোকে চাওকচোন
আমি পাই গ'লোহি চম্পাৱতী কুণ্ড আৰু ইয়াত পিকনিক প্লেচ এটা ধুনীয়া পিকনিক প্লেচ আমাৰ লগত আহি পাইছেহি অসম চানু ব্লগ ছাবস্ক্ৰাইবটো কৰি দিব তাৰ চেনেলটো মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকক ভাবিছিলোঁ চম্পাৱতী কুণ্ডটো দেখাম বুলি কিন্তু এতিয়া চব জংঘল হৈ গ'ল এইপিনে ৰাস্তাটো আছিলে কিন্তু এতিয়া সম্পূৰ্ণ জংঘল কাৰণে আমি ওপৰলৈ যাব নোৱাৰিম আৰু বেছি দূৰ নাছিলে অলপ ওপৰলৈ যোৱাহেঁতেন আমি পালোহেঁতেন কিন্তু এতিয়াতো পৰা নাযাব আৰু সুন্দৰ পৰিৱেশ কালি আগত আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰা এতিয়া আমি চম্পাৱতী বনভোজস্থলীৰ পৰা আমি উভতি আহিলোঁ আৰু তাত আমি বহুত ফটো উঠিলোঁ বহুত এনজয় কৰিলোঁ আৰু নাচিলোঁ বাগিলোঁ ফুল্লি এনজয় কৰিলোঁ আৰু ইমানতে আজিৰ ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব